প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো চোৱাৰ আগতে আগৰ ভিডিঅ'ৰ পাৰ্ট 1খন চাই ল'ব। আপোনাৰ বুজিবৰ কাৰণে সুবিধা হ'ব। ডিসক্ৰিপচনত লিংকটো দিয়া আছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শয়তানৰ আইনসমূহ। বিবাহৰ নিয়ম। শয়তানে যুৱক-যুৱতীসকলক ঈশ্বৰৰ নীতি নিয়ম অনুসাৰে বিবাহ দিয়াটো বন্ধ কৰি বেআইনীভাৱে বিবাহ কৰাবলৈ আইন গঠন কৰে। মই শয়তানৰ চিপাহীসকলক এইদৰে কথা কোৱা শুনিলোঁ। মাংসিক অভিলাষ, দৈহিক অভিলাষৰ আত্মা যুৱক-যুৱতীসকলৰ তাত পঠিয়াই দি সিহঁতৰ জীৱন সংহাৰ কৰিম। প্ৰথমে শয়তানে বিবাহত প্ৰচুৰ পৰিমাণৰ ধন খৰচ কৰোৱাৰ বাবে চিন্তা কৰোৱায়। টকা পইচা থকা ধনী মানুহে অধিক ধন খৰচ কৰি বিয়া কৰিলে তেওঁলোকৰ সন্মান বাঢ়িব। তেতিয়া দিন দুখীয়া দৰিদ্ৰ লোকসকলে যীচুত ভালদৰে জীৱন যাপন কৰিলেও টকা পইচাৰ অভাৱত গীৰ্জাঘৰত বিয়া কৰিবলৈ লাজ কৰিব আৰু তেওঁলোকে ঈশ্বৰৰ বিধিত বিয়া নকৰি প্ৰেম কৰি পলুৱাই অন্য নিয়মত বিবাহ কৰিব। বাইবেলে কয় 1 কৰিন্থিয়া 6:18 তোমালোকে বেয়া স্বভাৱৰ পৰা দূৰত থাকা। মানুহে যি পাপ কৰে সেইবোৰ তাৰ শৰীৰৰ বাহিৰত, কিন্তু যিকোনোৱে বিবিচাৰ কৰে সি নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে। জগতৰ ধন সম্পত্তিৰ আইন। শয়তানে জগতৰ মানুহবিলাকৰ ওপৰত ধন লোভৰ আত্মাক পঠাই দিয়াৰ সিদ্ধান্ত লয়, যাতে মানুহবিলাকে ধন সম্পত্তি গোটোৱা, মাটি বাৰী লোৱা, সুন্দৰ সুন্দৰ ঘৰ বাৰী বনোৱা, ধন দৌলত, টকা পইচা আৰু অন্যান্য সুখ শান্তিৰ দিন কামনা কৰি বহু মূল্যৰ সময় নষ্ট কৰে। এইদৰে তেওঁবিলাকে জীৱনৰ বাট বিচাৰি লয়। শেষত নিজৰ মাজত হিংসা, ক্ৰোধ আৰু ঈৰ্ষা ভাৱ জন্মিব আৰু তেতিয়া কাজিয়া কৰি ঈশ্বৰৰ প্ৰতি যি বিশ্বাস সেই বিশ্বাসৰ পৰা আঁতৰি আহিব। এনেকুৱা অৱস্থাত থাকি যেতিয়া তেওঁলোকে মৰি যাব তেতিয়া তেওঁবিলাকৰ জীৱন আত্মা নৰকত যাব। বাইবেলত কৈছে 1 তিমথিয়া 6:9-10-11 যিবিলাকে ধনৱন্ত হ'বলৈ ইচ্ছা কৰে তেওঁবিলাক পৰীক্ষা আৰু ফান্দত আৰু অজ্ঞান আৰু হানিজনক অভিলাষত পৰে। সেইবোৰ এনেকুৱা যে মানুহবিলাকক সংসাৰত আৰু সৰ্বনাশত মগ্ন কৰে। ধন লোভেই সকলো মন্দৰ মূল। তালৈ আশংকা কৰি কোনো মানুহে বিশ্বাসৰ পৰা ভ্ৰান্ত হৈ যাতনাৰো ফলাৰে নিজকে হালিলে। কিন্তু হে ঈশ্বৰৰ মানুহ, তুমি এই সকলোৰ পৰা পলোৱা আৰু ধাৰ্মিকতা, ভক্তি, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ এইবোৰক খেদি যোৱা। দশমভাগ দিয়াৰ ওপৰত শয়তানৰ আইন। খ্ৰীষ্টৰ বিশ্বাসীসকলে যেন দশমভাগ দিয়া নিয়মটো বিশ্বাসৰে নিদিয়ে তাৰ বাবে কাম কৰিবলৈ সিদ্ধান্ত লয়। দশমভাগ বিশ্বাসৰ দ্বাৰা নিদিলে তেওঁবিলাকে বেছিকৈ আৰু পাপ কাৰ্য কৰিব। শয়তানে কয় পাষ্টৰ আৰু প্ৰচাৰকসকলে যদি বিশ্বাসৰ দ্বাৰা দশমভাগ নিদিয়ে অথচ তেওঁবিলাকে বহু মানুহৰ জীৱন আত্মা বচায়, তথাপি তেওঁবিলাক আমাৰ সংগী হয়। বাইবেলে কয় মৌলাখী 3:8-9-10 মানুহে ঈশ্বৰক ঠগাবনে? তথাপি তোমালোকে মোক ঠগাইছা। কিন্তু তোমালোকে কৈছা আমি কিহত তোমাক ঠগালো? দশমভাগত আৰু উপহাৰত। তোমালোক অতি অভিশপ্ত, কিয়নো তোমালোকে মোকেই ঠগাইছা। এনে কি গোটেই জাতিয়ে ঠগাইছে? পাছে গৃহত আহাৰ হ'বৰ নিমিত্তে তোমালোকে ভঁৰাললৈ গোটেই দশমভাগ আনা। বাহিনীবিলাকৰ জিহুৱাই কৈছে মই তোমালোকলৈ আকাশৰ দুৱাৰ মুকলি কৰিম নে নকৰিম আৰু ঠায়ে নধৰাকৈ তোমালোকলৈ আশীৰ্বাদ বৰষাম নে নবৰষাম, তাক জানিবলৈ তোমালোকে ইয়াৰে মোক পৰীক্ষা কৰি চোৱা। ধাৰ্মিকতা জীৱন যাপন কৰি দশমভাগ দিয়া বিশ্বাসীসকলক শয়তানে ভয় কৰে। শয়তানে এনে লোকসকলক লগ পালে ভয় কৰি তেওঁবিলাকৰ ওচৰৰ পৰা আঁতৰি যায়, কাৰণ ধাৰ্মিক লোকসকলৰ ঈশ্বৰে সদায় দূতৰ দ্বাৰা সুৰক্ষা দি ৰাখে আৰু তেওঁবিলাকৰ নাম শয়তানে নিজৰ হিচাপত নলয়। গীৰ্জা কৰাৰ ওপৰত আইন কৰা। খ্ৰীষ্টানসকলক গীৰ্জা প্ৰাৰ্থনা কৰিবলৈ গোট খোৱা সময়ত শয়তানে ব্যাঘাত জন্মোৱাৰ বাবে সিদ্ধান্ত লয়। 1977 যেতিয়া নাগালেণ্ডত বিভিন্ন ঠাইত আত্মিক জাগৰণ সভা হৈছিল, সেই সময়ত শয়তানৰ চিপাহীবিলাকে চিন্তিত হৈ কৈছিল বহুজনে খ্ৰীষ্টান লোকসকলে প্ৰভুৰ পবিত্ৰ আত্মা গ্ৰহণ কৰিছে, এতিয়া আমি কি কৰা উচিত? সেই সময়ত শয়তানে ৰজাই চিপাহীসকলক চিন্তা নকৰিবলৈ কোৱা মই শুনিবলৈ পাইছিলোঁ। তেতিয়া শয়তান চিপাহীসকলৰ দ্বাৰা মণ্ডলী চলাওঁতাসকলক নষ্ট কৰাৰ বাবে আইন গঠন কৰিবলৈ আদেশ দিয়ে। বাইবেলে কয় 1 কৰিন্থিয়া 15:54 মৃত্যুৰ হ'ল পাপ আৰু পাপৰ বল বিধান। মণ্ডলী চলাওঁতাসকলক নতুন আইন অৰ্থাৎ নীতি নিয়ম গঠন কৰি আত্মা থকা ব্যক্তিসকলক গীৰ্জা প্ৰাৰ্থনা কৰিবলৈ বাধা কৰিব। এই সকলোবোৰ দ্বাৰা মণ্ডলীৰ ডিনমিনেশ্যনৰ মাজত বিভেদ আনিব আৰু তেওঁবিলাকৰ মাজত এইবোৰৰ দ্বাৰা বিভাজন হ'ব।
বাইবেলে কয় তীত 3:3 কিয়নো পূৰ্বে আমিও নিৰ্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানাবিধ অভিলাষ আৰু সুখ ভোগৰ দাস্যকৰ্ম কৰা, হিংসা আৰু অসূয়াত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰেৰে ঘৃণাকাৰী আছিলোঁ। শয়তানৰ দলটোৱে আৰু বেছিকৈ ঈশ্বৰৰ দাসসকলক, বিশেষকৈ পাষ্টৰ, প্ৰচাৰক, ৰেভাৰেণ্ডসকলৰ লগত যুদ্ধ কৰিবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ কাৰণ হ'ল যেতিয়া ঈশ্বৰৰ দাসসকলে আন্তৰিক প্ৰাৰ্থনা কৰি পুলপিতত নগ'লে তেওঁবিলাকৰ আগত শয়তানেহে আসনত গৈ বহিব। এইদৰে কৰিলেও তেওঁবিলাকে গীৰ্জাত কি কৈছে বুজি নেপাব আৰু শুনোতাবিলাকেও একো বুজি নেপাব। শয়তানে ঈশ্বৰৰ কাম কৰা ব্যক্তিসকলৰ আৰু বিশ্বাসীসকলৰ মন উগুল থুগুল কৰি দিবলৈ সিদ্ধান্ত কৰে, যেন তেওঁলোকে তেওঁলোকৰ নেদেখা অস্ত্ৰবোৰৰ দ্বাৰাই যুদ্ধ কৰিব পাৰে। তেওঁবিলাকৰ উদ্দেশ্য অকল মানুহৰ শৰীৰৰ নষ্ট কৰাই নহয়, বিশ্বাস আৰু আত্মাবোৰো যাতে তেওঁবিলাকে নষ্ট কৰিব পাৰে। শয়তানৰ অস্ত্ৰৰ আছিল ঐন তিৰতা বা মতাৰ লগত দৈহিক সম্পৰ্ক কৰা আৰু পাপ, বিবিচাৰ কৰা, লোভ কৰা, হিংসা কৰা, নৰবধ, গৰ্বী, খং ৰাগ, ঘীন কৰা, মিছলীয়া, চুৰ কৰা, দাবী, ধমকি, মাংসৰ অভিলাষ, মন নিৰাশ কৰা ইত্যাদি। যিসকলে এই বেয়া ভাৱবোৰ মনত লৈ আনে তেওঁবিলাকক শয়তানে নিজৰ বন্দুকৰ চিকাৰ বুলি ধৰি লয় আৰু আনন্দ কৰে। বাইবেলে কয় 1 পিতৰ 5:8 গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে। যিসকলে নিজৰ জীৱন ঈশ্বৰৰ আগত সম্পূৰ্ণকৈ সমৰ্পণ নকৰে তেনে লোকসকলে যেতিয়া ঈশ্বৰৰ সেৱা প্ৰাৰ্থনা কৰিবলৈ যায় তেতিয়া শয়তানে তেওঁবিলাকৰ মনত বেয়া শস্যৰ গুটি অৰ্থাৎ বেয়া ভাৱ পেলাই দিয়ে আৰু ঈশ্বৰৰ বাৰ্তাবোৰ মনৰ পৰা আঁতৰাই দিয়ে। মণ্ডলীত বিশ্বাসীসকলৰ মাজত বিভেদ বা খেলিমেলি জন্মায় আৰু জগতৰ মাংসিক সাংসাৰিক কামত ব্যস্ততা আনি দিয়ে। ঢৌ ধুমুহা আনি দিয়াৰ আইন। শয়তানে ঘৰ বাৰী, গছ গছনি সকলোবোৰ ঢৌ ধুমুহা আনি ধ্বংস কৰাৰ সিদ্ধান্ত লয়। ধুমুহা বতাহ আহিবলৈ দিলে শয়তানে যুৱক চিপাহীবিলাকক তেওঁ সিহঁতৰ জোতা পিন্ধিবলৈ আদেশ দিয়ে, যাতে সিহঁতে ধুমুহাৰ লগত উৰি গৈ ঘৰ বাৰী, গছ গছনিক ভাঙি চুৰমাৰ কৰিব পাৰে। জুৱা খেলাৰ আইন। শয়তানে মানুহবিলাকৰ ঘৰত হাই কাজিয়া কৰাবলৈ আৰু তেওঁবিলাকৰ ইজনৰ সিজনৰ প্ৰতি বেয়া মনোভাৱ জন্মাবলৈ আৰু পৰিয়ালত আকাল অভাৱ আনিবৰ নিমিত্তে জুৱা খেলটো আটাইতকৈ উত্তম অস্ত্ৰৰূপে ব্যৱহাৰ কৰে। নিচাজাতীয় বস্তু খোৱাৰ আইন। নিচা বস্তু খোৱাৰ বেয়া অভ্যাস জগতত শয়তানে প্ৰথমে আনি দিয়ে। মদ, ভাং, বিড়ি, চিগাৰেট, তামোল পাণ, চাদা, ড্ৰাগছ খাই প্ৰাৰ্থনা কৰা খ্ৰীষ্টিয়ানসকলৰ প্ৰাৰ্থনা ঈশ্বৰে নুশুনে। সিহঁতৰ প্ৰাৰ্থনাক শয়তানে শূন্যত থকা তেওঁৰ ৰাজ্যত থাকি এটা ছুইচ বুটামত টিপি ধৰি ৰাখে। বাইবেলে কয় হিতোপদেশ 20:1 দ্ৰাক্ষাৰস নিন্দক আৰু সুৰা দণ্ড কাজিয়া কৰোঁতা যিকোনোৱে তাৰে মতলীয়া হয় তেওঁ জ্ঞানৱান নহয়। কিন্তু যেতিয়া ধাৰ্মিকসকলে যীশুখ্ৰীষ্টৰ নাম লয় তেতিয়া শয়তানে কঁপি উঠে, কাৰণ ধাৰ্মিকসকলৰ প্ৰাৰ্থনা বন্দুকৰ গুলীৰ দৰে ফুটি উঠি শয়তানৰ ৰাজ্য হুৰুকি গৈ পিতৃ ঈশ্বৰৰ গুৰিলৈ যায়। এনেদৰে কৰা প্ৰাৰ্থনাক শয়তানে ভয় কৰে, কাৰণ ঈশ্বৰে তেনে প্ৰাৰ্থনা কৰাটো শুনে। আত্মহত্যা কৰাৰ আইন। শয়তানে মিটিঙত আমাক জনাই দিলে যে আত্মহত্যা কৰি মৰা, ডিঙি চেপি মৰা আৰু মানুহে মানুহৰ মাজৰ পৰা বিৰোধী মনোভাৱ গ্ৰহণ কৰা লোকসকল যিহুদা ইস্কৰিয়তীৰ ভাগত পৰে। শয়তানে কেনেকৈ বাইবেল পঢ়ে। মই শয়তানৰ কেপ্টেইন আৰু 6-12লৈকে এডমিনিষ্ট্ৰেটিভ অফিচাৰ হিচাপে 23 বছৰ কাম কৰিলেও তেওঁলোকৰ বাইবেল পঢ়া নগৰত সোমাব পৰা নাছিলোঁ, কিয়নো আমি মাটিত থকা শয়তানৰ কাম কৰা লোকসকলৰ তাত সোমাবলৈ অধিকাৰ নাছিল। কিন্তু মই এদিন সেই নগৰত সোমাবলৈ মন ঠাৱৰ কৰিলোঁ আৰু চোৰৰ দৰে সেই নগৰলৈ উৰি যাওঁ। যেতিয়া মই সেই নগৰত প্ৰৱেশ কৰোঁ তেতিয়া বৰ হুলস্থুল হয় আৰু বহুজনে ভয় খালে। সেই নগৰৰ কামাণ্ডাৰে কৈছিল, এজন শত্ৰু আহিছে, কাৰণ বেয়া গোন্ধ হৈছে। এইদৰে কৈ তেওঁবিলাকে বাইবেলখন জপাই থয়। কিন্তু মই সিহঁতৰ এজনৰ কান্ধত উঠি তেওঁবিলাকক চাবলৈ বিচাৰোঁ আৰু মই সিহঁতক এব্ৰী 10 অধ্যায় পঢ়ি থকা দেখা পাওঁ। সিহঁতে সিহঁতৰ মাজত কথা বতৰা হৈছিল আৰু এইদৰে কৈছিল যে যীশু আকৌ পৃথিৱীলৈ আহিব। সেয়ে খ্ৰীষ্ট বিশ্বাসীসকলে তেওঁলৈ বাট চাই আছে। সেইবাবে শয়তানৰ দলে এইবোৰ কথালৈ চিন্তা কৰি আছিল আৰু এই চিন্তাৰ ভাৰ কেনেকৈ গুচাব পাৰে সেয়া আলোচনা কৰিছিল। তেতিয়া মই সিহঁতৰ এজনক এইদৰে কথা কোৱা শুনিলোঁ, হয়, যীশু এই পৃথিৱীত ঘূৰি অহাটো সত্য, কিন্তু তেওঁৰ অহা সময় জনোৱা হোৱা নাই। সেইবাবে আমি খ্ৰীষ্টিয়ানসকলক এইদৰে উৎসাহিত কৰি দিওঁ যে তোমালোকে এতিয়া তোমালোকৰ মনৰ ইচ্ছাৰ দৰে চলিবা আৰু যি কৰিবলৈ ইচ্ছা কৰা তাকেই কৰিবা। পিছত তোমালোকে যুগুত হ'ব পাৰিবা। তোমালোকে মদ, ভাং, বিড়ি, চিগাৰেট,
তামোল পাণ, ড্ৰাগছ, হিংসা, ব্যভিচাৰ, পৰচৰ্চা, ঈৰ্ষা সকলো ধৰণৰ কাৰ্য এতিয়াই উপভোগ কৰা, কিয়নো পিছলৈ এইবোৰ কৰিব নেপাবা। এইদৰে আমি বহু মানুহক যুগুত হোৱাৰ পৰা বিৰত ৰাখোঁ আৰু কিছুসংখ্যক মানুহক নৰকলৈ লৈ যাওঁ। বাইবেলে কয় জাকব 4:13-14 পদত, এতিয়া চোৱাচোন, তোমালোকে ব'লা আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ তাতে এবছৰ থাকি বেহা বেপাৰ কৰি লাভ কৰিম। কালিলৈ কি ঘটিব তাক তোমালোকে নাজানা। তোমালোকৰ জীৱননো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাৱ, তোমালোকো সেই ভাৱস্বৰূপ। শয়তানে মানুহৰ অংগবোৰক নিজৰ কামত ব্যৱহাৰ কৰে। শয়তানে কিছুমান মানুহৰ অংগবোৰৰ দৰে অংগ সৃষ্টি কৰি নিজৰ ৰাজ্যত এটা কোঠালিত ৰাখি থয়। সেই অংগবোৰ মানুহৰ শৰীৰৰ অংগৰ দৰে হয়। উদাহৰণস্বৰূপে চকু, কাণ, মুখ, মূৰ, হৃদয়, হাত, ভৰি এইবোৰ মানুহৰ অংগবোৰৰ সৈতে খাপ খোৱা। শয়তানে যেতিয়া কাৰোবাক নিজৰ দাগ বনাব পাৰে, তেতিয়া সেই মানুহজনৰ শৰীৰৰ অংগবোৰত নিজৰ অংগবোৰ সলাই লয়। চকু, যেতিয়া শয়তানে কোনো মানুহ এজনৰ চকু নিজৰ চকুৰ লগত সলাই ল'ব পাৰে, তেতিয়া মানুহবোৰে নিজৰ নিজৰ মাজত দেখিব নোৱাৰা হয়। আকৌ সেই চকুৰে মানুহৰ মাজত মাংসিক অভিলাষ আনি দিয়ে। কাণ, মানুহৰ কাণ যদি শয়তানৰ কাণেৰে সলনি কৰা হয়, তেতিয়া এনেবোৰ মানুহে ঈশ্বৰৰ বাক্য শুনিবলৈ ইচ্ছা নকৰে আৰু বেয়া বেয়া কথা, বেয়া ভাষা শুনিবলৈ ইচ্ছা কৰে আৰু ভাল পায়। মগজু, মানুহৰ মগজু যদি শয়তানৰ মগজুৰ দ্বাৰাই সলনি কৰা হয়, তেন্তে সেই মানুহৰ মন জেলত সুমুৱাই থোৱা মানুহৰ দৰে বেয়া বেয়া কথাবোৰহে চিন্তা কৰে আৰু ঈশ্বৰৰ বাক্যবোৰ তেওঁৰ মনত নাথাকে। মুখ, মানুহৰ মুখ শয়তানৰ মুখৰ দ্বাৰা সলনি হ'লে তেওঁ মিছলীয়া হয়, বেয়া বেয়া ভাষা কোৱা হয় আৰু পৰচৰ্চাকাৰী হয়। হৃদয়, ঈশ্বৰে আমাৰ হৃদয়টো পৃথিৱীৰ সকলোতকৈ ডাঙৰকৈ সৃষ্টি কৰিলে আৰু তেওঁ আমাৰ এই হৃদয়টোক তেওঁৰ পবিত্ৰ মন্দিৰ স্বৰূপে ব্যৱহাৰ কৰিব বিচাৰে। আনফালে শয়তানে আমাৰ এই হৃদয়টো নিজৰ কামৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে। মানুহৰ হৃদয়ত যদি শয়তানৰ সকলো আত্মা সোমাই তথাপি হৃদয়টো পূৰ নহয়। সেইকাৰণে শয়তানে সদায় আমাৰ হৃদয়ক অধিকাৰ কৰিবলৈ যুদ্ধ কৰে। যেতিয়া আমাৰ হৃদয় শয়তানৰ হৃদয়ৰ লগত সলনি হয়, তেতিয়া আমি খং কৰোঁ, অহংকাৰী হওঁ, কাজিয়া কৰোঁ, স্বাৰ্থপৰ হওঁ, এইদৰে সকলো বেয়া চিন্তা কৰোঁ। হাত ভৰি, শয়তানে যেতিয়া হাত ভৰি মানুহৰ লগত সলনি কৰে, তেতিয়া সেই মানুহ স্থিৰভাৱে ঘৰত থাকিব নোৱাৰে। তেওঁ চিনেমা হলত যাব, মদৰ ঘাটিলৈ যাব, জুৱা খেলিবলৈ যাব, এইদৰে জগতৰ অভিলাষৰ প্ৰতি আকৰ্ষিত হয়। তেওঁবিলাকে বিশ্বাসীসকলৰ লগত সহভাগিতা লোৱাতকৈ ঈশ্বৰে ভাল নোপোৱা ঠাইবোৰত গৈ ভাল পায়। শয়তানৰ হাত সলনি কৰা মানুহে কিবা এটা চোৰ নকৰিলে বা কাৰোবাক মাৰপিট নকৰিলে বা কিবা বেয়া কাম নকৰিলে তেওঁ এনেই থাকিব নোৱাৰে। এইদৰে আমাৰ চকু, কাণ, মগজু, হৃদয় ই সকলোবোৰ শয়তানে নিজৰ যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। ইয়াক আমি সকলোৱে জানি থোৱা ভাল। শয়তানে সকলো খ্ৰীষ্ট বিশ্বাসীক ঈশ্বৰৰ সন্তান বুলি ধৰি নলয়। বহু লোকে যীচুক বিশ্বাস কৰে, কিন্তু শয়তানে সকলো খ্ৰীষ্ট বিশ্বাসীক ঈশ্বৰৰ সন্তান বুলি ধৰি নলয়। তেওঁবিলাকে ভাল ভাল গীত গাব পাৰে, ভালদৰে ঈশ্বৰৰ বাৰ্তা বিলাব পাৰে আৰু ভালদৰে প্ৰাৰ্থনা কৰিব পাৰে, কিন্তু তথাপি তেনে লোকবিলাকৰ যদি হৃদয় পবিত্ৰ নহয়, তেনে লোকক শয়তানে হাঁহে। মই এনেবোৰ লোকৰ বিষয়ে শয়তানে কোৱা শুনিছিলোঁ, তেওঁলোকৰ যি যি কৰিবলৈ ইচ্ছা তাকে কৰিবলৈ দিয়া, কাৰণ তেওঁলোকে মুখেৰে যিয়ে নকওক তেওঁলোকৰ মন আমাৰেই হয়। কিন্তু যিবিলাকৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে আৰু ঈশ্বৰৰ সত্যতাত মানি চলে, শয়তানে তেওঁলোকক সন্মান কৰে আৰু তেওঁলোকক বিশ্বাসী সাধু হিচাপে গ্ৰহণ কৰে। বাইবেলে কয়, প্ৰকাশিত বাক্য 3:15-16 পদত, মই তোমাৰ কৰ্ম জানো, যে তুমি চেঁচা নোহোৱা, তপতো নোহোৱা। তুমি হয় চেঁচা, নহয় তপত হোৱা ভাল আছিল। এইদৰে তপতো নোহোৱা, চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাত মই নিজ মুখৰ পৰা তোমাক বুটিয়াই পেলাবলৈ উদ্যত আছোঁ। বিশ্বাসীসকলে নিশ্চয়কৈ শয়তানক পৰাজয় কৰিব পাৰে। বিশ্বাসীসকলৰ লগত যুদ্ধ কৰিবলৈ মই শয়তানৰ যুদ্ধ কৰা চিপাহী দলক পৰিচালনা কৰিছিলোঁ। খ্ৰীষ্ট বিশ্বাসীসকলৰ লগত তেওঁলোকে কেনেকৈ যুদ্ধ কৰিছিল মই তাক চাই আছিলোঁ। যুদ্ধত হাৰ মনাটো মই নিবিচাৰিছিলোঁ। শয়তানৰ চিপাহীসকলে বিশ্বাসীসকলৰ তাত গৈ তেওঁবিলাকৰ মন সদায় অশান্তি কৰিছিল আৰু সেই বিশ্বাসীসকলে সিহঁতক প্ৰভু যীশুৰ নামত লৈ আঁতৰি যাবলৈ যেতিয়া নিৰ্দেশ দিয়ে, তেতিয়া সিহঁতে আঘাত পাই বাগৰি পৰি যায়। তেতিয়া মই তেওঁবিলাকক সুধিছিলোঁ, তোমালোকে কি আজিও একো কাম কৰিব নোৱাৰিলানে? আৰু মই তেওঁবিলাকক হাঁহিছিলোঁ। এইদৰে মই তেওঁবিলাকক ঘূৰাই আনিছিলোঁ। বাইবেলে কয়,
প্ৰথম জহন 4:4 হে বপাহত তোমালোকে হ'লে ঈশ্বৰৰ আৰু তোমালোকে সেইবিলাকক জন্ম কৰিলা, কিয়নো জগতত থকা জনতকৈ তোমালোকত থকা জনাই মহান। খ্ৰীষ্ট বিশ্বাসীসকলৰ অন্তৰত প্ৰৱেশ কৰা ট্ৰেইনিং। শয়তানৰ বাবে এজন খ্ৰীষ্ট বিশ্বাসীৰ অন্তৰত সোমাই যোৱাটো পানী খাই পানী গিলি দিয়াতকৈও উজু। আমি যীশুৰ তেজত ধুই শুচি নহ'লে আৰু পবিত্ৰ আত্মাৰ আমাৰ লগত নাথাকিলে শয়তানে আমাৰ অন্তৰত ছেকেণ্ডৰ ভিতৰতে সোমাই যাব পাৰে। মই পকী ঘৰত থাকিব পাৰোঁ, কিন্তু পবিত্ৰ আত্মাই আমাক ধৰি নাৰাখিলে আমাৰ জীৱন নিৰাপদ নহয়, কিয়নো শয়তানে যিকোনো সময়তে আলহী হৈ প্ৰৱেশ কৰিব পাৰে। ৰাতি শুবলৈ যোৱাৰ সময়ত যদি আপুনি নিজৰ প্ৰাণ প্ৰভুলৈ সমৰ্পণ নকৰে, তেন্তে আমাৰ জীৱনটো শয়তানে নিজ ইচ্ছামতে যিকোনো ঠাইতে ঘূৰাই লৈ ফুৰিব পাৰে। মই যেতিয়া শয়তানৰ অফিচাৰ হৈ আছিলোঁ, সেই সময়ত মোৰ চিপাহীসকলে আমাৰ গাঁৱৰ দুজন মুৰব্বীৰ জীৱন আত্মা তুলি লৈ গৈছিল। তেওঁলোক মেৰৰ দৰে নম্ৰ হৈ আছিল। বাইবেলে কয় লুক 11:24-25 যেতিয়া অখচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ঘূৰি জিৰণি বিচাৰে। তাকে নাপাই সি কয়, মই যি ঘৰৰ পৰা ওলাই আহিলোঁ, মোৰ সেই ঘৰটোলৈকে উলটি যাম। পাছে আহি তাক সৰা পোছা আৰু সজোৱা পৰোৱা দেখে, তেতিয়া সি গৈ নিজতকৈও দুষ্ট আন 7টা আত্মা লগত লৈ তাতে সোমাই নিবাস কৰে। সেই মানুহৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়। আগমনলৈ বাধা দিয়াৰ ট্ৰেইনিং। শয়তানে ভালকৈ জানে যে খ্ৰীষ্ট বিশ্বাসীসকলে যীশুৰ আগমনত যীশুৰ লগত স্বৰ্গলৈ যাব। সেইবাবে শয়তানে যীশুৰ আগমনক বাধা দিবলৈ নিজৰ ৰাজ্যত আমাক ট্ৰেইনিং দিয়ে। যেতিয়া সেই ট্ৰেইনিং চলি আছিল, সেই সময়ত ঈশ্বৰৰ দূতসকলে স্বৰ্গৰ পৰা আহি মিঠা মাতেৰে গীত গাবলৈ আহে। মই তেওঁলোকক দেখিবলৈ পাইছিলোঁ আৰু তেওঁলোকৰ মধুৰ গীত শুনিবলৈ পাইছিলোঁ। ঈশ্বৰৰ দূতসকলে এইদৰে গাইছিল, আগমনৰ সময়ত যীশুক কোনে লগ ধৰিব? প্ৰভুলৈ ভয় ৰাখোতা আৰু ধাৰ্মিকতা জীৱন যাপন কৰাবিলাকে ঈশ্বৰৰ ৰাজ্য দেখিবলৈ পাব। সেই দিন আহিলে প্ৰভুৰ মাত শুনোতাসকলক তেওঁ নিজৰ সৌন্দৰ্যতাত ৰূপান্তৰিত কৰিব আৰু মৃত্যু মৈদামৰ পৰা জি উঠিব আৰু জীৱিত লোকসকলৰ লগত ঈশ্বৰৰ ৰাজ্যত সোমাব। মই এই গীতৰ বৰ আনন্দ মনেৰে শুনিছিলোঁ। বাইবেলে কয় প্ৰথম থিছালনিকিয়া 4:16-17 কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকে প্ৰথমে উঠিব। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘৰথত তুলি নিয়া হ'ম। শয়তানৰ বেয়া উদ্দেশ্যসমূহ। শয়তানে নিজৰ কাৰ্য যিকোনো সময়তে কৰি উঠিবলৈ সদায় সাজু হৈ থাকে। শয়তানৰ অফিচাৰসকলে আদেশ দিয়াৰ লগে লগে শয়তানৰ চিপাহীসকলে গোটেই পৃথিৱীত ওলাই যায় আৰু বেয়া মনোভাৱ লৈ প্ৰাৰ্থনা কৰা ব্যক্তিসকলৰ অন্তৰত থাকি তেওঁবিলাকৰ কাৰ্য সাধন কৰে। তেওঁবিলাকে সকলো খ্ৰীষ্টৰ পৰিয়ালত প্ৰৱেশ কৰে আৰু তেওঁবিলাকৰ মন অন্তৰত সোমাই তেওঁবিলাকক অইন পুৰুষ মহিলাৰ লগত সম্বন্ধ ৰাখিবলৈ, কাজিয়া কৰিবলৈ, খং কৰিবলৈ, নৰবধ কৰিবলৈ, মিছা মাতিবলৈ আৰু সকলো ধৰণৰ বেয়া কাৰ্যত লিপ্ত হ'বলৈ উদগনি দিয়ে। শয়তানৰ কৰ্মীসকলে নিজৰ নিজৰ কাম কৰি ঘূৰি অহাৰ পিছত তেওঁবিলাকৰ অফিচাৰৰ ওচৰত কামৰ প্ৰতিবেদন দাখিল কৰে। অফিচাৰজনে তেতিয়া তেওঁবিলাকৰ কামবোৰ নিজৰ বহীখনত টুকি থয়। চিপাহীবিলাকে যেতিয়া আকৌ কামত পঠাই দিবলৈ মাতে, তেতিয়া অফিচাৰজনে সিহঁতক বহিবলৈ অনুমতি দিয়ে আৰু নতুনকৈ খ্ৰীষ্টক গ্ৰহণ কৰা লোক নহালৈকে যাব নালাগে বুলি কয়। শয়তানে এইদৰে খ্ৰীষ্টিয়ানসকলক ভুলাবলৈ আৰু বিশ্বাসৰ পৰা পেলাবলৈ সদায় চেষ্টাত থাকে। পৃথিৱীত খ্ৰীষ্ট বিশ্বাসী থাকে মানে শয়তানে এইদৰে সদায় চেষ্টা কৰি থাকিব। বাইবেলে কয় মুঠি 13:25 কিন্তু মানুহবিলাক টোপনিত থাকোঁতে তেওঁৰ শত্ৰু আহি ধানৰ মাজত বিনৈ বনৰ গুটি সিঁচি গুচি গ'ল। শয়তানে কেতিয়াও টোপনি নেযায়। আমাৰ মাজত মিটিং হৈ থাকোঁতে লুচিফাৰে কৈছিল, আমি হৈ থকা অৱস্থাত বহুজন খ্ৰীষ্ট বিশ্বাসীয়ে পৰিত্ৰাণ পাব, সেয়ে আমি টোপনি যাব নালাগে। আজিলৈ আমি জগতত 90% খ্ৰীষ্ট বিশ্বাসীক জয় কৰিব পাৰিলোঁ। এতিয়া 10%হে বাকী আছে। তেওঁবিলাককো আমি ঈশ্বৰৰ ৰাজ্যৰ পৰা কাঢ়ি আনিব লাগে। ঈশ্বৰৰ সন্তানবিলাক কিয় 10% মাত্ৰ আছে? তেতিয়া আমি সকলোবোৰ বিবেচনা কৰি চালোঁ যে যিবিলাকে নিজৰ নিজৰ দশম ভাগ সম্পূৰ্ণ বিশ্বাসৰে দিয়ে আৰু সভ্যতাৰে মন প্ৰাণ দি যীশুৰ সেৱা কৰে, তেওঁবিলাকৰ মাজৰ পৰা 10% লোক ঈশ্বৰৰ লগত আছিল। বাইবেলে কয় মুঠি 22:37 তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিত্তৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা।
মই বাইবেলখন খাই গিলি দিছিলোঁ। এদিন এজন মানুহে সপোনত মোৰ ওচৰত আহি মোক এখন বাইবেল দিয়ে। ইয়াৰ পিছত সেই মানুহজনে মোক বাইবেলখন খাবলৈ নিৰ্দেশ দিয়ে। তেতিয়া মই এজন মানুহে কেনেকৈ এখন বাইবেল খাব পাৰে সুধি মানা কৰিছিলোঁ, কিন্তু মানুহজনে মোক বাৰে বাৰে খাবলৈ নিৰ্দেশ দিছিল। পিছত মই বাইবেলখন খাই দিছিলোঁ। তেতিয়া মই মুখৰ পৰা ডিঙিলৈকে মোৰ দৰে মিঠা পাইছিলোঁ, কিন্তু পেটত তিতাৰে ভৰি যোৱা অনুভৱ কৰিছিলোঁ। ইয়াৰ পিছত সেই মানুহজনে মোক জগতলৈ ঘূৰি আহি প্ৰভু যীশুৰ বাণী বিলাবলৈ উপদেশ দিয়ে। বাইবেলে কয় প্ৰকাশিত বাক্য 10 অধ্যায় 9-10 পদত। তাত মই সেই দূতৰ ওচৰলৈ গৈ তেওঁক ক'লোঁ, সৰু পুথিৰ নুৰাটো মোক দিয়া। তেতিয়া তেওঁ মোক ক'লে, লোৱা, ইয়াক খাই পেলোৱা। ই তোমাৰ পেটত তিতা হ'ব, কিন্তু মুখত মৌৰ দৰে সোৱাদ লাগিব। তেতিয়া মই দূতৰ হাতৰ পৰা সেই সৰু পুথিৰ নুৰাটো লৈ তাক খালোঁ। সেয়ে মোৰ মুখত মৌৰ নিচিনা সোৱাদ লাগিছিল, কিন্তু তাক খালত মোৰ পেটত তিতা হ'ল। মোৰ পাপবোৰ প্ৰকাশ কৰি দিয়া। যেতিয়া পবিত্ৰ আত্মাই মোৰ লগত কথা পাতে, সেই সময়ত আমাৰ দুজনৰ মাজত এটা মেঘৰ ছানিয়ে বাধা দি ৰাখিছিল। তেওঁ মোৰ লগত শুনাকৈহে কথা পাতিছিল। এদিন তেওঁ মোক ক'লে, তুমি শয়তানৰ সকলো কামবোৰ জানিলা, সেইবাবে তুমি এতিয়া ইয়াৰ পৰা বাহিৰ হৈ ওলাই আহা আৰু জগতক মোৰ সাক্ষী দিয়া। শয়তানৰ শিক্ষা তুমি পালা। এতিয়া মই তোমাৰ লগত সপোনত কথা পাতিম আৰু তোমাক মই শিকাই যাম। ইয়াৰ পিছত তেওঁ মোৰ সকলো পাপ মোৰ পিঠিৰ ওপৰত তুলি দিয়ে আৰু মোক গভীৰ দ বোকাৰ মাজেৰে আগুৱাই লৈ যায়। মোৰ পিঠিৰ ওজনৰ ভাৰ লোহাৰ টুকুৰা ভৰাই দিয়া যেন আছিল। সেয়ে এইবোৰ বহুত গধুৰ আছিল। সেইবাবে মই এই গধুৰ বোজা তুলি লৈ বোকা আৰু অৰণ্যৰ মাজেৰে ইমান ভাগৰত কিয় খোজ কাঢ়ি যাব লগা হ'ল বুলি মই নিজকে নিজে চিন্তা কৰিছিলোঁ। অৱশেষত গৈ গৈ মই এখন গভীৰ অৰণ্যত উপস্থিত হ'লোঁ। তাত মই থিয় হৈ থকা এজন মানুহ লগ পালোঁ আৰু তেওঁ মোক ওপৰলৈ চকু তুলি চাব দিয়ে। যেতিয়া মই ওপৰলৈ চকু তুলি চাওঁ, তেতিয়া মই যীশুৰ ক্ৰুচ দেখিবলৈ পাওঁ আৰু সেই সময়তে লগে লগে মোৰ সকলো পিঠিৰ বোজা খহি পৰে। মোৰ পিঠিৰ বোজা গধুৰ হোৱা বাবে যেতিয়া এই বোকা মাটিত পৰি যায়, তেতিয়া মাটিডোখৰ লৰি গৈছিল। সেই বাগৰি যোৱা টোপোলাটো মোৰ পাপৰ বোজা আছিল। ইয়াৰ পিছত সেই থিয় হৈ থকা ব্যক্তিজনে মোক কৈছিল, তোমাৰ আগতেও কিছুমান লোকে মোক লগ পাবলৈ আহিছিল আৰু মই সিহঁতক টিকট এখন দি তেওঁলোকক প্ৰভু যীশুৰ বাণী বিলাবলৈ পঠাই দিছিলোঁ। এতিয়া মোৰ হাতত চিন স্বৰূপে এখনহে টিকট আছে। সেইবাবে তুমিয়ে এইখন টিকট লোৱা আৰু তেওঁলোকৰ দৰে যীশুৰ বাণী বিলাবলৈ যোৱা। এইদৰে কৈ তেওঁ মোক এখন টিকট দিয়ে। এই টিকটখন কেঁচা পাতত লগাই থোৱা এখন ছবিৰ দৰে দেখিবলৈ পাইছিলোঁ আৰু শয়তানে মই এৰি অহাটো ভাল পোৱা নাছিল। যেতিয়া মই শয়তানৰ ৰাজ্যত আছিলোঁ, তেতিয়া মই ঈশ্বৰৰ বেল দুটা বেলেগ বেলেগ সময়ত বজোৱা শব্দ শুনিবলৈ পাইছিলোঁ। ঈশ্বৰৰ বেল তৃতীয়বাৰৰ বাবে বজোৱা হ'লে শেষৰ সময় আহি পৰিব আৰু সেই সময়ত শয়তান আৰু তেওঁৰ সকলোবোৰ দলক নৰকত পেলোৱা হ'ব। ইয়াৰ বাবে শয়তান আৰু তেওঁৰ দলে নিজৰ দিন ওচৰ চাপি অহা দেখি ভয় পাইছিল। ময়ো দ্বিতীয় বেল বজা শুনা পাই মোৰ পৰিত্ৰাণৰ সময় পলম হ'ল বুলি ভাবিছিলোঁ আৰু সময় নেপাম বুলি ভাবি ময়ো ভয় খাইছিলোঁ। আনফালে মই এৰি আহিবলৈ ইচ্ছা কৰাটো শয়তানে জানিছিল আৰু সেইবাবে তেওঁলোকে ভাল পোৱা নাছিল। তেওঁলোকে নিজৰ মাজত কথা বতৰা হৈছিল, এই মানুহজনে আমাৰ পৰা ওলাই যাব আৰু আমাৰ পৰিকল্পনাবোৰ মানুহৰ আগত জনাই দিব। তেতিয়া আমি খ্ৰীষ্ট বিশ্বাসীসকলক বিশ্বাসৰ পৰা পেলাব নোৱাৰিম। সেইবাবে আমি মানুহৰ মাজত ঘৃণ কৰা আৰু বিশ্বাস নকৰা আত্মা পঠাই দিম, যাতে তেওঁবিলাক সকলোৱে সেই মানুহক ঘৃণ কৰে। ইয়াৰ পিছত কোনো ঠাইৰ পৰা এটা মৌৰ দল আহি মোৰ গাত পৰে। ঈশ্বৰৰ আত্মাই কয়, যদি তুমি যীশুৰ বাবে সাক্ষ্য দিয়া, আশীৰ্বাদ পাবা, কিন্তু তুমি এই কৰ্ম নকৰা, তেন্তে তুমি দুখময় জীৱন কটাব লাগিব বুলি মোক জনায়। ইয়াৰ পিছত যীশুৰ আত্মাই মোক লৈ গৈ নৰক ৰাজ্য দেখুৱায়। নৰক ৰাজ্যখন জুইৰ সমুদ্ৰ যেন দেখা যায়। প্ৰভুৰ আত্মাই মোক নৰকত শাস্তি পোৱা আৰু দুখ যাতনা সহি থকা লোকসকলক দেখুৱায় আৰু তেওঁ মোক কয়, এতিয়া তুমি নৰকৰ জুইৰ দেখাৰ পিছতো যদি পৰিত্ৰাণ নোপোৱা, তেন্তে তুমি এইটো নিশ্চিত হোৱা যে লুচিফাৰৰ লগত তুমিও এই সীমাহীন নৰকৰ গহ্বৰত আহিব লাগিব। কিন্তু তুমি ঈশ্বৰৰ ৰাজ্যত যদি পৰিত্ৰাণ পোৱা, তেনেহ'লে তুমি নতুন নাম পাবা আৰু তোমাক হোছেয়া বুলি মাতা হ'ব। মোৰ নতুন জীৱন। এদিন মই মনতে ভাবি আছিলোঁ, মোৰ জীৱনত শয়তান সোমাই আছে, মই এতিয়া কেনেকৈ মুক্তি পাম? তেতিয়া প্ৰভুৰ আত্মাই মোক ঈশ্বৰে নিজেই সহায় কৰিব বুলি কৈছিল। সেইবাবে মই এই সময়টো প্ৰাৰ্থনাৰে বাট চাই আছিলোঁ। তেতিয়া আমাৰ অল্ডেচেৰী গাঁৱত অসমৰ লেফটেনেণ্ট বিনয় এন্থনী নামৰ এজন মিছনাৰী আহে। মই তেওঁক মোৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰোঁ। যেতিয়া তেওঁ মোৰ বাবে প্ৰাৰ্থনা কৰে, তেতিয়া শয়তানে মোক এৰি থৈ যায়। সেই দিনৰ পৰা মোৰ জীৱনত শান্তি আৰু আনন্দৰে উপচি পৰে।
মই আজিয়ে মোৰ জীৱনত হৈ যোৱা বাস্তৱ কাহিনী সাক্ষ্যৰূপে লিখি উলিয়ালোঁ, যাতে খ্ৰীষ্ট বিশ্বাসী সকলোৱে এই সাক্ষ্য শুনি শয়তানৰ সকলো বেয়া পৰিকল্পনাবোৰ জানিবলৈ পায়, নিজৰ জীৱন বচাব পাৰে আৰু খ্ৰীষ্টৰ আধাৰত চলি তেওঁৰ তেজত গুণ পবিত্ৰতা জীৱন যাপন কৰি স্বৰ্গৰাজ্যৰ উত্তৰাধিকাৰী হ'ব পাৰে। এই ভিডিঅ'খন চোৱা সকলো খ্ৰীষ্ট